হেপী উৰুকা ৰাইজ। কালি যে মায়ে বনাইছিল পিঠাখিনি, এইখিনি চাওক। এয়া হ'ল নাৰিকলৰ পিঠা আৰু এইফালে আছে তিলৰ পিঠা। তিলৰ পিঠা অলপমান কমকৈ বনাইছে কাৰণ আমি ভাল নাপাওঁ খাই। এইফালে নাৰিকলৰ পিঠা এটা লৈ গুচি আহিলোঁ মই আগফাললৈ আৰু চুৰেলৈ চাওক, তাই মোবাইল চাইছে একদম কাণত আঙুলি ভৰাই। আৰু আজি যিহেতু মায়ে তেল পিঠা বনাব, এইফালে বেলেগ বেলেগ চাউলৰ পিঠাগুড়িখিনি ৰ'দত দিয়া হৈছে দেখিছে। আৰু এইফালে আছোঁ মই, হাই। আৰু উৰুকা বিশেষ এইফালে খাচী মাংস, এইফালে মাছ। খাচী মাংস যিহেতু আমি নাখাওঁৱেই, সেইবাবে পাপাই আমালৈ আনিছে মাছ। আৰু মই এতিয়া তেলপিঠা বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। মই নবনাওঁ দিয়ক। এয়া মই লাগিহে দিছোঁ অলপমান, মানে মই সহায় কৰি দিছোঁ। এইফালে মই ৰুকি হৈ গ'ল নাৰিকল, এইফালে চালি আছোঁ পিঠাগুড়িখিনি। আৰু এইফালে মই ধুনীয়াকৈ সানি ল'লোঁ গোটেইখিনি বস্তু। আৰু এয়া সানি কৰিও হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানে আছিল দেই, আকৌ লগ পাম, আজিলৈ বাই বাই।